আহি যা চব আহা আহি যা আহা তোমালোকো আহা ফটো তুলিবৰ কাৰণে আমাৰ তো লগত উপায় নাই আৰু। হেল্ল' এভৰিৱান ৱেলকাম টু আৱাৰ চেনেল। সকলোৱে খবৰ কেনেকুৱা? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। আজি আমি পুনৰ আহিছোঁ জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়লৈ। আৰু কিয় আহিছোঁ, কেলৈ আহিছোঁ এইটো আপোনালোকে সকলো গম পাব আৰু থাম্বনেইলৰ পৰা দেখিছে আৰু সকলোখিনি গম পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু আমাক ছাপোৰ্ট কৰিছে, যেনেকৈ মৰম দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো শেষলৈকে চাওক আপোনালোকে, হয়নে নাজান? তাৰপিছত সকলো গম পাব আৰু ছাবস্ক্ৰাইব আৰু কৰিব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। Dönde. আমাৰ নতুন এক্টৰ বম্বে 8 বছৰমান হিন্দী চিনেমাৰ লগত জড়িত অকমান সময়ৰ বাবে মঞ্চৰ পৰা নামি দিবলৈ অনুৰোধ জনাইছোঁ। বাকীবোৰ কেনেকুৱা আজি অনুভৱ? খুব ভাল লাগিছে। জ্যোতি প্ৰতাপ শিক্ষা ন্যাস আচলতে এটা সঁচাই খুব শলাগিবলগীয়া সংস্থা, যোনে খুব সুন্দৰ সুন্দৰ সামাজিক কাম কৰি আছে। ই বিনামূলীয়া শিক্ষাই হওক বা নামঘৰ, শ্মশান আৰু তেওঁলোকৰ অনাথ আশ্ৰম খোলাৰ পৰিকল্পনা, বৃদ্ধাশ্ৰম খোলাৰ পৰিকল্পনা, গতিকে এই গোটেইখিনিতে তেওঁলোক সফল হ'ল। আৰু যি সমাজ সেৱাৰ দিশে আচলতে প্ৰতাপ দা আগবাঢ়িছে, ভগৱানে তেওঁক আশীৰ্বাদ কৰক আৰু এই ভাল ভাল কামবোৰ যাতে তেওঁ কৰি যাব পাৰে। আৰু 27 অক্টোবৰত ৰাঘৱ চাব লাগে। একদম 27 অক্টোবৰত ৰাঘৱ আহি আছে আপোনাৰ ওচৰৰ চিনেমা গৃহলৈ গৈ পেলাই সকলোৱে দলে বলে পৰিয়ালৰ সকলোকে লৈ পেলাই চিনেমাখন চাব বুলি আমি আশা কৰিছোঁ। 27 অক্টোবৰ হ'বলৈ মনত ৰাখিব, ৰাঘৱ চাবলৈ কেতিয়া নাপাহৰিব। ৰাঘৱ চাব লাগিব, ডেফিনেটলি চাব লাগিব। মোৰ জীৱনৰ প্ৰথম অসমীয়া চিনেমা আৰু খুব ভাল হৈছে। সকলো পুৰা পৰ্যায়ত চবেই ভাল পায় আৰু আশা কৰিছোঁ সকলোৱে মৰম কৰিব আৰু আশীৰ্বাদ কৰিব। 28 তাৰিখে সকলোকে লগ চাব লাগিব আৰু চাব, ছাপোৰ্ট কৰিব। প্ৰথমবাৰ কৰিছে কেতিয়াবা বায়ে কিবা এটা ক'ব? মই নিজৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আছে মই কৰিব বিচাৰিম এই স্কুলখনৰ কাৰণে, কাৰণ মই সঁচাকৈ আপ্লুত হৈছোঁ ইয়ালৈ আহি পেলাই। ইমান এনেকৈ বিনামূলীয়া শিক্ষা দিছে, ডিজিটেল ফৰ্মেটত দিছে, ল'ৰা ছোৱালীখিনিক যাতে তেওঁলোকৰ অভাৰঅল ডেভেলপমেণ্টটো খুব ভাল হয়। আৰু আমি আহিছোঁ আজি গোটেই পৰিয়ালটো এইখিনি চাবলৈ আৰু খুব ভাল লাগিছে। গতিকে ইয়ালৈ আহি আচলতে বিৰাট ভাল লাগিছে। ভাল হওক, খুব ভাল আগুৱাই যাওক এই স্কুলখন, তাকে কামনা কৰিছোঁ। আৰু 27 তাৰিখে আকৌ আহিব চাব লাগিব।
প্ৰচেষ্টাত কণ কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি একেবাৰে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰালৈকে সকলোকে এক সুপৰিকল্পিতভাৱে নিৰ্মিত প্ৰতাপ দাৰ সেই মনটোৰ কাৰণে মই প্ৰতাপ দাক সঁচাকৈ ধন্যবাদ জনাইছোঁ। মোৰ সন্মান যাচিছোঁ দাদা আপোনাক, কাৰণ যিটো কাম আপুনি কৰি আছে সেইটো আচলতে ক'বলগীয়াই কাম, কাৰণ শিক্ষা দিছে ল'ৰা ছোৱালীখিনিক, আৰু সেই ল'ৰা ছোৱালীখিনি সমাজখন আগবাঢ়ি যাব, মানে দেশখন উন্নতি কৰিব। গতিকে এই ল'ৰা ছোৱালীখিনি আগবাঢ়ি একোজন ভাল ব্যক্তি হ'ব, আৰু তেনেকৈ বিনামূলীয়া শিক্ষা দিয়াটো মোৰ জীৱনৰ প্ৰথম বহু বছৰ বাহিৰত আছিল। মই নাচিব ভাল পায়, গান গাই ভাল পায়, বাদ্যযন্ত্ৰ বজাই ভাল পায়। মই জুবিন দাই মই এটা সপোন দেখিছোঁ যে স্ক্ৰীণত চাই মই আজি 5 বছৰ পিছত সেই সপোনটো পূৰ্ণতাৰ অকণ বস্তু দিছোঁ। আপোনালোকৰ সকলোৰে ঘৰৰ আশীৰ্বাদ কৰে, আশীৰ্বাদ কৰে, সকলোকে লগ পাম। একেবাৰে আশীৰ্বাদ